Hey guys, আপোনালোকে গম পাইছে চাগে মই ক'ত আছো আৰু যদি গম পোৱা নাই তেন্তে আপোনালোকে আগৰ ভিডিঅ'কেইটা চেক কৰি ল'ব। এইফালে প্ৰগ্ৰামৰ মাজতে মই আহিলো তেওঁলোকৰ হেণ্ডক্ৰাফ্টৰ কিছুমান দোকান দিয়া আছিলে তাতে চাবলৈ আহিলো কি তাতে বস্তুৰ যিহে দাম তাই ফুলি এযোৰ ল'লে আৰু মই খোপাত মৰা গেজেং এডালে লৈ ল'লো। ইয়াতে তেওঁলোকৰ থলুৱা সাজপাৰ সা সামগ্ৰী আৰু তেওঁলোকৰ যি খাদ্য সম্ভাৰ আছে তেওঁলোকৰ সেইবোৰ ওলোৱা হৈছিলে। তাৰপিছতে আমি দুজনী তাৰ পৰা ওলাই আহি ভাবিলো অলপ খাবলৈকে যাওঁ কাৰণ ভোক লাগিছিলে, দুপৰীয়া হ'লগে তাতে। আৰু এইফালে পাহাৰ বগাই বগাই যেন তেন খোৱাৰ জেগাত বহিলোহি আমি। আমাক ষ্টাৰ্টাৰ তেওঁলোকৰ ফালৰ পৰা প্ৰথম সানি দি দিছিলে সেয়া পিংক কালাৰ যে দেখিছে গ্লাছত। আৰু এইফালে মই গাহৰি মাংস লৈ ৰেডি ভাত খাবলৈ। ভাত চাত খাই থকাৰ মাজতে এইফালে গান শ্বুট কৰিছিলে তাকে চালো। আৰু তাৰ পৰা উভতি অহাৰ সময়ত তেওঁলোকৰ বিভিন্ন ট্ৰাইবসমূহ দেখিলো, ভাল লাগিলে। আৰু তাতে বহুত ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা, যিহেতু হৰ্ণবিলৰ লাষ্ট ডে আছিলে তাত আৰু সেইদিনা যথেষ্টখিনি মানুহ তাতে হৈছিলে। বাকী মোৰ আৰু ভাল ভাল ভিডিঅ' আহি আছে, সেইবোৰ কণ্টিনিউ কৰিবলৈ হ'লে আপোনালোকে মোৰ একাউণ্টটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ বাই। হে গাইজ, আপোনালোকে গম পাইছে